আজি বনাম এয়া দেখিলেনে কুচিয়া কেনেকৈ ধৰ মাৰ কৰি আছে আৰু কুচিয়াৰ ৰেচিপি এটা বনাবলৈ ওলাইছোঁ। আৰু সকলোলৈকে নমস্কাৰ জনাই মই মোৰ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ। আজি কুচিয়াৰ ৰেচিপি এটা দিম আৰু কমেণ্টত জনাবচোন কোনেনো কুচিয়া খাই ভাল পায়, কেনে পায়। আৰু আজি মই নিজে চাফা কৰিম, নিজে বনাম। কুচিয়া কেনেকুৱা ধৰণত চাফা কৰে সকলো পদ্ধতিবিলাক বেলেগ বেলেগ, আৰু মই আজি মোৰ পদ্ধতিৰে চাফা কৰি দেখুৱাম আপোনালোকক কেনেকেনো কৰে। কিন্তু মালিকে ধৰিবলৈ ভয় খাইছে, যিহেতু কুচিয়াটো সাপৰ নিচিনা দেখে বুলি। আৰু কোনোবাইতো বহুতেই বেয়া পাই চাগে, কিন্তু সকলোৱে আমাৰ ঘৰত খাওঁ কুচিয়া। কুচিয়া খাব লাগে তেজৰ কাৰণে। যাৰ তেজ কম আছে সিহঁতেতো সপ্তাহত 2-3 দিনকৈ খাবই লাগে কুচিয়া। আৰু এতিয়া লৈ লৈছোঁ কুচিয়াকেইটা এনেকৈ ধৰণত মাৰি ল'লোঁ, আৰু মাৰি কিনি অকণমান কটাৰীখনে ৰেপি দিছোঁ। ৰেপি কিনি তাৰ ছালটো অকণমান এৰুৱাই ল'ম। দেখিছেনে মই ছালটো অকণমান গুচাই লৈছোঁ, যিহেতু কুচিয়া বহুত পিছল হয়, ধৰিবলৈ বহুত অসুবিধা হয়। অকণ মই কটাৰীখনে কাটি পেলাই ছালটো অকণমান এৰুৱাই লৈছোঁ। আৰু এয়া দেখিলেনে অকণমান বেছিয়ে কাট খাই গৈছে। আৰু সকলোখিনি ছাইডত এনেকুৱা ধৰণত কাটি ল'ম, অকণমান ৰেপি ল'ম। আৰু ৰেপি লৈ মেলি, কুচিয়াটো বহুত পিছল, ধৰিবলৈ বহুত অসুবিধা হৈছে মোৰ। আৰু এনেকুৱা ধৰণত যিহেতু পিছল, কিছুমানে খেৰ লয় আৰু কিছুমানে খাৰ লয়, আৰু কাপোৰ ল'লেও হয়। মই দুফালে দুটুকুৰা কাপোৰ লৈ লৈছোঁ। এয়া দেখিলেনে কাপোৰেদি ধুনীয়াকৈ ছালখন এৰুৱাই ল'ম, আৰু কাপোৰটোৱে মেৰিয়াই ল'ব কুচিয়াটোত, আৰু ধুনীয়াকৈ টানি দিব। ধুনীয়া সহজত এৰি আহিব একেবাৰে। এয়া দেখিছেনে অকণমান পিছল হোৱাৰ কাৰণে। এয়া দেখিলে কিমান ধুনীয়াকৈ এৰি আহিছে। আৰু এনেকুৱা ধৰণৰ দুইটাও মই গুচাই ল'ম। এয়া কুচিয়াটো ইমান ধুনীয়াকৈ এৰি আহিছে, একদম সহজ পদ্ধতিৰে এৰুৱাব পাৰি। এয়া কিছুমানে গৰম পানীও দিয়ে, কিন্তু মই এনেকুৱাকৈ এৰুৱাওঁ। দেখিলেনে গৰম পানী দিলে আৰুহে বিজলকৈ ওলাই যায়। আৰু এয়া আনটো কুচিয়াও লৈ লৈছোঁ এনেকুৱা ধৰণৰ। দুইটা কুচিয়া মই এতিয়া ধুনীয়াকৈ গুচাই ল'ম। আমাৰ মালিকে যিহেতু কুচিয়া গুচাবলৈ নাজানে, সেইটো কাৰণে মই গুচাব লগা হৈছে। আৰু ঘৰৰ প্ৰায়ভাগ কচা কাম মই বেছিভাগ কৰিব লাগে। এয়া দেখিলেনে কুচিয়া দুইটা ধুনীয়াকৈ ওলাই আহিলে। ইয়াতো একদম শেষলৈকে ওলাই গ'ল নেচৰলৈকে, আৰু বাকী আগৰটো এটুকুৰা থাকি গ'ল এৰিবলৈ। আৰু সেইটুকুৰাও মই এতিয়া চাফা কৰি ল'ম অকণমান। সেইটুকুৰা অকণমান কটাৰী আগটোৱেদি চিকুট মাৰি এৰুৱাই পেলাই কাপোৰ এখন দি টানি দিলেই হৈ যাব। এনেধৰণে কুচিয়া যদিহে কোনোবাই গুচোৱা নাই, গুচাই চাবচোন, খুবেই ভাল লাগে। খুব সহজতে হয় মানে। এয়া কাটি মেলি ৰেডি কৰি ল'লোঁ। ইমানখিনি মাংস ওলালে আৰু দুইটাৰ পৰা। আৰু কুচিয়া গুচাবলৈ একেবাৰে সহজ, দেখিলেনে। আৰু এতিয়া মই বনাবলৈ লৈ লৈছোঁ এয়া ৰচুন আৰু আদা আৰু দুটামান জালুক থেঠেলিয়াই লৈছোঁ। এনেকৈ একদম চিম্পুলত বনাম। আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ এটা। আৰু আনটো চাইডে মই কেৰাহীত তেল গৰম কৰি ৰাখিছোঁ। এয়া দেখিছেনে, তাতে দি দিলোঁ এতিয়া মই পিঁয়াজ কেইটুকুৰা অকণমান ভজাৰ পিছত এয়া দি দিলোঁ আদা নহৰু থেঠেলিয়াই লৈছিলোঁ যে, আৰু তাতে জালুক দুটামান থেঠেলিয়াই দিছিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ অকণমান দেৰালৈকে, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম মই। দেখিছেনে অকণমান ৰঙচুৱা হৈছেগৈ। আৰু পিঁয়াজ নহৰুখিনি কেঁচা গন্ধটো গ'লেই হ'ল। আৰু কুচিয়াত অৱশ্যে জ্বলা দি বনালে বেছি ভাল লাগে। আমাৰ ল'ৰাই যিহেতু জ্বলা নাখায়, সেইটো কাৰণে মই জালুককে দুটামান থেঠেলিয়াই দিছোঁ। আপোনালোকে জালুকৰ সলনি জ্বলাও দিব পাৰে। আৰু মই ইয়াত কোনো ধৰণৰ মছলা মিক্স নকৰোঁ। এতিয়া দি দিম মই কুচিয়াখিনি। এয়া দেখিলেনে কুচিয়াখিনি দি দিছোঁ। হালধি মই পাছতহে দিম, কাৰণ প্ৰায় চব্জিত মই হালধি পাছতে দিওঁ। কাৰণ তেলত বোলে হালধিটো দিলে বোলে তেলখিনি চুহি লয় বুলি কয়। আৰু সেইটো কাৰণে মই প্ৰায়ভাগ ৰেচিপিত বা যিকোনো বনালে মই হালধি পাছতে দিওঁ। আৰু এতিয়া গোটেই কুচিয়াখিনি ধুনীয়াকৈ লৰাই লৈছোঁ আৰু তেল সোমাবলৈ দিছোঁ। আৰু তেলটো সোমোৱাৰ পাছত মই ইয়াতে অকণমান ভজাৰ পাছতে হালধি দিম। এয়া মই এতিয়া হালধি দিবলৈ ওলাইছোঁ। আপোনালোকে পৰিমাণ অনুসৰি হালধি দিব। মোৰ যিহেতু কমকৈ দিছোঁ, কুচিয়াও কম আছিলে, সেই গতিকে মই হালধি অকণমান দিছোঁ। আৰু এতিয়া নিমখ দি দিছোঁ। আৰু নিমখো বেছি নিদিওঁ, মই এইখিনি জোল নকৰোঁ, অকণমান এনেই গ্ৰেভি নিচিনা কৰি দিম। মানে ইয়াৰ পৰা অকণমান ৰসটো ওলাবলৈ পানী অকণ দিম, বেছি নিদিওঁ। দেখিছেনে আটাইখিনি উলিয়াই লৈছোঁ। আৰু কিন্তু ইয়াত একদম বেছিকৈ জালুক দি ল'লে মানে খুব ভাল লাগে খাবৰ কাৰণে, কিন্তু উপায় নাই আৰু এনেকৈ খাব লাগিব, ল'ৰা যিহেতু সৰু হৈ আছে। আৰু ইয়াত দেখিলেনে তেল ওলাই আহিছে, মানে যিখিনি তেল দিছিলোঁ সেয়া তেলখিনি ওলাই আহিছে, ধুনীয়া হৈ আছে। এতিয়া মই ইয়াত অকণমান এয়া দেখিলে ইয়াত মই এতিয়া অকণমান পানী দিম। পানী দি পেলাই অকণমান ঢাকন দি পেলাই থৈ দিম। এয়া লৰাই
যিবিলাক লাগি গৈছিলে কেৰাহীৰ তলত সেইবিলাক আঁতৰাই ল'লোঁ। ইয়াতে মই পানী গৰম কৰি থৈছিলোঁ, পানী দি দিছোঁ। অলপ দিম পানী, বৰ বেছি নিদিওঁ। নিজৰ নিজৰ ষ্টাইলত সকলোৱে খাব পাৰে নহয় জানো, আৰু ময়ো সেইটো কাৰণে মোৰ ষ্টাইলতে বনাইছোঁ আৰু আপোনালোকক তাকে দেখুৱাইছোঁ। এয়া দেখিলেনে উতল আহি গ'ল, আৰু অকণমান দেৰি 10 মিনিটমান উতল আহিবলৈ দিম, আৰু তাৰপাছত হৈ যাব কুচিয়া ৰেচিপি মোৰ। এয়া দেখিলেনে পানী শুকাই গ'ল, কি ধুনীয়া হৈ গৈছে কুচিয়াখিনি। আৰু আজিলৈ যদি ভাল পালে কুচিয়া ৰেচিপিটো তেন্তে কমেণ্টত জনাব, আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰিব, আৰু যিসকলে ইউটিউবত চাইছে তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেন্তে বাই বাই।